নমস্কাৰ ভিউৱাৰ্ছ, আত্মসন্তুষ্টি পঞ্চম খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ এই খণ্ডটোৰ বিষয়বস্তু হ'ল বিহেভিয়ৰেল মডিফিকেশ্যন, মানে ব্যৱহাৰৰ উন্নতিকৰণ বা পৰিৱৰ্তন। ব্যৱহাৰৰ বাবে বহুতো সম্পৰ্ক বিনষ্ট হয়। ব্যৱহাৰৰ বাবে আপোনাৰ কাৰ্যক্ষেত্ৰতো বহুত সমস্যাই দেখা দিয়ে। ব্যৱহাৰৰ কাৰণে আপোনাৰ ঘৰুৱা সমস্যাও বহুত বাঢ়ি যায় আৰু এই ব্যৱহাৰৰ উন্নতিকৰণে আমাৰ ব্যক্তিত্বৰ সলনি কৰে। গতিকে ব্যৱহাৰৰ উন্নতিকৰণৰ পদ্ধতি জনা অবিহনে এইটো কৰাটো অসম্ভৱ। আৰু যদি আমি ব্যৱহাৰৰ উন্নতি সাধন কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ভাল অনুভৱবোৰ বাঢ়ি যায় আৰু ভাল অনুভৱ বাঢ়িলে আমাৰ আত্মসন্তুষ্টি বাঢ়ে। সেইবাবে প্ৰয়োজনীয় আমাৰ ব্যৱহাৰৰ উন্নতিকৰণৰ বা পৰিৱৰ্তনৰ। ব্যৱহাৰৰ পৰিৱৰ্তনৰ পদ্ধতিখিনি আমি শিকি ল'লে নিশ্চয়কৈ লাভান্বিত হ'ব পাৰোঁ। সেইবাবে চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। প্ৰথমতে সন্নিৱিষ্ট কৰিব খোজা, মানে প্ৰথমতে নিজৰ জীৱনত সন্নিৱিষ্ট কৰিব খোজা বা পৰিৱৰ্তন কৰিব খোজা ব্যৱহাৰখিনি থিৰাং কৰি লওক বা নিৰ্ধাৰিত কৰি লওক। তাৰপিছত কিহৰ দ্বাৰা এই সাল সলনিৰ বাবে অনুপ্ৰাণিত হ'ল বা প্ৰেৰণা পালে সেইটো আপুনি চাই লওক। কেতিয়াবা এইটো পজিটিভ হয়, কেতিয়াবা নিগেটিভ হয়। গতিকে আপুনি পজিটিভ ফালৰ পৰা পালে অনুপ্ৰেৰণা নে নিগেটিভ ফালৰ পৰা পালে সেইটো চাই ল'ব। সলনি কৰিব বিচৰা ব্যৱহাৰটোৰ লগত বা মডিফিকেশ্যন কৰিবলগীয়া ব্যৱহাৰটোৰ লগত আপোনাৰ এটিটিউড আৰু ধাৰণা পাৰচেপশ্যনৰো সলনি কৰিব লাগিব। গতিকে কি এটিটিউড সলনি কৰিব লাগিব, কি পাৰচেপশ্যন আপোনাৰ সলনি কৰিব লাগিব ব্যৱহাৰটোৰ লগত জড়িত, তাকো আপুনি নিৰ্ধাৰণ কৰি লোৱা উচিত। আৰু চতুৰ্থটো হ'ল সাল সলনি কৰিব বিচৰা বা উন্নতিকৰণ কৰিবলগীয়া ব্যৱহাৰটোৰ দ্বাৰা আপুনি কিদৰে লাভান্বিত হ'ব তাকো আগতেই বিশ্লেষণ কৰি লোৱাৰ প্ৰয়োজন। এইখিনি কৰি আপুনি নিজৰ যিকোনো ব্যৱহাৰক উন্নতিকৰণ কৰিব পাৰে বা নতুন ব্যৱহাৰ আপুনি সন্নিৱিষ্ট কৰিব পাৰে। নতুন ব্যৱহাৰ বা এটিটিউড বা পাৰচেপশ্যন চেঞ্জ কৰিবলৈ মানুহৰ দৃঢ়তাৰ প্ৰয়োজন। দৃঢ়তা অবিহনে আপুনি যিকোনো কামত ভাল অনুভৱ কৰিব নোৱাৰে। এনেকুৱা চিন্তাধাৰা হৈ থাকে যেন মই আৰু বেটাৰ কৰিব পাৰিলোঁ হয়, কিজানি আৰু বেলেগ কৰিব পাৰিলোঁ হয়। সেইবাবে আপোনাৰ অনবৰতে এটা টেনশ্যন লাগি থাকে, যাৰ দ্বাৰা আপুনি ভাল অনুভৱ কৰিব নোৱাৰে আৰু আত্মসন্তুষ্টি কেতিয়াও নাপায়। ভাল অনুভৱৰ বাবে বা আত্মসন্তুষ্টিৰ বাবে যিকোনো পৰিস্থিতিত দৃঢ়তা ৰখাটো জৰুৰী। ভাল অনুভৱৰ বাবে আপুনি নিজৰ কাৰ্যত, চিন্তাত আৰু ধাৰণাত দৃঢ় হ'বই লাগিব। নিজৰ ব্যৱহাৰৰ উন্নতিকৰণ কৰিব খোজা লোকে নিজৰ পৰিৱেশৰ লগত আক্ৰামক নহয় আৰু বন্ধ কৰিব বিচৰা এটিটিউড নাৰাখে, মানে অবষ্ট্ৰাকটিভ এটিটিউড নাৰাখে। গতিকে আপুনি যদি সঁচাকৈ নিজৰ ব্যৱহাৰৰ উন্নতিকৰণ কৰিব বিচাৰিছে, তেনেহ'লে মই ক'ব খোজা কথাখিনি ফ'ল' কৰিব। প্ৰথমটো হ'ল, যদি আপুনি জীৱনত যিকোনো বিষয়তে না বুলি কৈছে, এবাৰ যদি না বুলি কৈছে, কেতিয়াও সেইটোৰ ওপৰত গিল্টি ফিল নকৰিব। কাৰণ যদি আপুনি এবাৰ না কৈ পিছত গিল্টি ফিল কৰে, তেন্তে আপোনাৰ নিশ্চয়কৈ টেনশ্যন হ'ব আৰু ভাল অনুভৱ কেতিয়াও নকৰিব। সেইবাবে না ক'লে গিল্টি ফিল নকৰিব। আৰু না ক'লে গিল্টি ফিল নকৰিবলৈ আপুনি যেতিয়া প্ৰশ্ন কৰে বা উত্তৰ দিয়ে বা কমেণ্ট দিয়ে, তেতিয়া আপুনি নিশ্চয়কৈ কিছু সময় ল'ব। সময় লৈ কোৱা কথাখিনি সঁচাকৈ আত্মসন্তুষ্টিদায়ক, আপুনি ভাল অনুভৱ কৰিবই আৰু কেতিয়াও গিল্টি ফিল নকৰে। তৃতীয়তে, আপুনি যিখিনি বিচৰাখিনিৰ কথাহে পাতিব। আশে পাশে থকা যিকোনো বিষয়ৰ কথা পাতি নিশ্চয়কৈ লাভ নাই। যদি আপুনি টু দা পইণ্ট বিচৰাখিনিহে কথা পাতে, তেন্তে আপোনাৰ দৃঢ় প্ৰতিচ্ছবি সকলোৱে দেখিবলৈ পাব। চতুৰ্থটো হ'ল, অনুভৱ কৰক। যিকোনো কথাই, যিকোনো পৰিস্থিতি অনুভৱ কৰক আৰু নিজৰ অনুভৱখিনি ব্যক্ত কৰক, আনৰ লগত শ্বেয়াৰ কৰক। তেতিয়া আপুনি নিশ্চয়কৈ ভাল অনুভৱ কৰিব। পঞ্চমটো হ'ল, যিকোনো পৰিস্থিতিত বিশেষকৈ নিজৰ বাবে ইতিবাচক হৈ থাকক। নিজৰ ওপৰত কেতিয়াও নেতিবাচক কমেণ্ট নকৰিব, ইতিবাচক হৈ থাকক, নিশ্চয়কৈ ভাল অনুভৱ কৰিব। কেতিয়াবা ভুল হৈ যাব পাৰে, মানুহৰ সকলোৰে ভুল হয়। ভুল হ'লেও নিজক দোষাৰোপ নকৰিব, মোৰ বাবে এনেকুৱা হ'ল। যদি বুজি পাইছোঁ,
সেইটো শুধৰণি কৰি লোৱা উচিত, কিন্তু দোষাৰোপ কৰি নাথাকিব। দোষাৰোপ কৰি থাকিলে কেতিয়াও ভাল অনুভৱ নহয় বা আত্মসন্তুষ্টি নাহে। সপ্তমত, নিজৰ যিবিলাক মতামত আছে সেইবিলাক দৃঢ় কৰি ৰাখক। নিজৰ মতামতৰ ওপৰত ফুল কনফিডেন্স ৰাখক। তেতিয়া আপোনাৰ দৃঢ় প্ৰতিচ্ছবি সমাজে জানিব বা নিজৰ ওপৰত আত্মবিশ্বাস জাগিব। অষ্টমটো হ'ল অদৰকাৰী ব্যৱহাৰ বা অদৰকাৰী ক্ৰিটিচিজিমৰ বিৰোধ কৰক। বেলেগে যদি অদৰকাৰী কিছুমান ক্ৰিটিচিজিম কৰি আছে বা ব্যৱহাৰ কৰিছে, বেয়া ব্যৱহাৰ কৰিছে, সেইবিলাকৰ বিৰোধ কৰাৰ অভ্যাস কৰক। নিশ্চয়কৈ ভাল অনুভৱ কৰিব আৰু আত্মসন্তুষ্টি লভিব। অনবৰতে মানুহৰ ওপৰত ফ'কাছ কৰি থকাতকৈ মানুহৰ লগত থকা বা আশে পাশে থকা সমস্যাবোৰত ফ'কাছ কৰাৰ অভ্যাস কৰক। চাব আপুনি নিশ্চয়কৈ ভাল অনুভৱ কৰিব। আপুনি যদি কোনোবাৰ সমস্যা এটা সমাধান কৰি দিব পাৰে, তেন্তে নিজকে বহুত উন্নত ব্যৱহাৰৰ বা উন্নত মানৰ বুলি এটা ধাৰণা হ'ব। আৰু 10 নম্বৰটো হ'ল সকলো ধৰণৰ ভয়ৰ পৰা মুক্ত হওক। ভয় আমাৰ ৱেলবিংটো, ভাল অনুভৱটো নোহোৱা কৰে। ভয়ৰ দ্বাৰাই আমাৰ সন্তুষ্টি দূৰলৈ গুচি যায়। গতিকে আননেচেচাৰী ভয়ৰ পৰা মুক্ত হওক। 11 নম্বৰটো হ'ল মিছাৰ পৰা বা মেনিপুলেশ্যনৰ পৰা দূৰত থাকক। যিমানে মিছা ক'ব, যিমানে মিছাৰ চাথ দিব বা মেনিপুলেশ্যন কৰিব, সিমানে নিজৰ ভাল অনুভৱবোৰ দূৰলৈ গুচি যাব। গতিকে আত্মসন্তুষ্টি কেতিয়াও লাভ কৰিব নোৱাৰে। যিকোনো বিষয় এটাত আপোনাৰ মত বা অমত থাকিব পাৰে। আপুনি অমান্তি হ'লেও সেইবোৰ শান্তিপূৰ্ণভাৱে প্ৰকাশ কৰক। কেতিয়াও অশান্তিৰ সৃষ্টি নকৰিব নিজৰ মতক প্ৰতিস্থাপন কৰিবলৈ। নিজৰ মত প্ৰতিষ্ঠিত হ'লে যে আপুনি জিকিব বা হাৰিব এনেকুৱা নহয়। আপুনি যিকোনো বিষয়ত মত হ'লেও তাক শান্তিপূৰ্ণভাৱে প্ৰকাশ কৰিব। শেষৰটো হ'ল চকুত চকুত হৈ কথা পতাৰ অভ্যাস কৰক। চকুত চকুত হৈ কথা পতাৰ অভ্যাস কৰিলে মানুহৰ দৃঢ়তা বাঢ়ে। আৰু এইবোৰ দৃঢ়তাৰ বাবে আমাৰ ভাল অনুভৱবোৰ বাঢ়ি যায় আৰু নিজৰ ব্যৱহাৰৰ পৰিৱৰ্তনত সহায়ক হৈ পৰে। আপোনাৰ যিকোনো এটা ব্যৱহাৰে আপোনাৰ জীৱনত সঁচাকৈ অনেক পৰিৱৰ্তন আনিব পাৰে। সেইবাবে ব্যৱহাৰৰ মডিফিকেশ্যনৰ কাৰণে এইখিনি দৃঢ়তা ৰাখক আৰু সকলোৱে ভাল অনুভৱ কৰক, আত্মসন্তুষ্টি লভক। ধন্যবাদ, নমস্কাৰ।